দৰাবিল ন ইয়াত চোন কিবা কি কি হয় ইয়াত মেলা ন কি মেলা হয় ইয়াত আপোনাৰ দৰাবিল মেলা হয় এই বিল বুলি কিয় কৈছে কাৰণ তাৰমানে পানী যদি জমা হয় নেকি কাহিনীটো বহুত নাজানো হে বহুত নাজানো ইয়াত দৰাবিল বুলি কোৱা হয় দৰাবিল মেলাও হয় ইয়াত আপোনাৰ আৰু ইয়াত এইটো দৰাবিল বুলি বা কিয় কয় এইটো কথা মই এতিয়ালৈকে গম নাপাওঁ কিন্তু জানিব লাগিব কোনোবা জনা মানুহ পাৰিলে এই জাগাখিনিৰ নাম বা কি জাগাখিনিৰ নাম জানিবলৈ কামৰি লাগো তো বন্ধুসকল আজি এনেই ফুৰিব ওলাই আহিলোঁ মানে জাগাৰ নাম কি নাজানো খালি আৰু ফুৰিব লাগে ওলাই আহিছোঁ এইফালে লকডাউন অমান্য কৰি হ'লে ওলাই অহা নহ'ল নাই বেছি দূৰত নাযাওঁ একেবাৰে চৰ্ট জেগা তাত ওলাই আহিছোঁ বেছি দূৰলৈ নাযাওঁ কাৰণ যিহেতু লকডাউনৰ কথা হা তো এই ৰাস্তাটোৰে অহা এটা কাৰণ আছে আপোনাৰ এনে ৰাস্তাটোৰ নামটো নাজানো কিন্তু আপোনাৰ হেৰি ইয়াত তাৰমানে ৰাস্তাটো অকোৱা পকোৱা তাৰমানে ফিলিংছটো বহুত ভাল লাগে আৰু শ্বিলঙত যোৱা ফিলিংছ যেন লাগে অকোৱা পকোৱা এই চাওক না অকোৱা পকোৱা ৰাস্তা আৰু সেয়া চাওক ৰুলাৰ যি কাম কৰি আছে ৰাস্তাটো ভাল লাগে ন সঁচাকৈ গধূলি পৰিৱেশটো অলপ ওলাই সঁচাকৈ বহুত ভাল লাগে এয়া আপোনাৰ চাওক কিনা অকোৱা পকোৱা ৰাস্তা যেন লাগে এয়া চাওক মই এনেইতো আপোনাৰ ঘৰ নলবাৰীত হয় তো থাকোঁ মই ৰামপুৰত তো কৰ্মসূত্ৰে মই ৰামপুৰত থকা যায় তো ডিউটিৰ পৰা কৰি আহিলোঁ পুৱাই তো ডিউটি কৰি এতিয়া অলপমান বোলে লগৰ ল'ৰাটোৰ লগত আহিলোঁ তো বোলে অলপ ফুৰি আহোঁ তো এয়া চাওক এয়া আমাৰ চশমা বেটাৰী আমি এতিয়া ফুৰিব একো নাই ইনচাল একো কৰা নাই তাকো এয়া আমাৰ চশমা বেটাৰী লৈ আমি ফুৰিব ওলাই আহিছোঁ তো সেইটো আমাৰ ৰমেন দা গাল আছে ন ভোলা এই অলপতে আমাৰ ৰমেন দা গ'ল মোৰ লগত একেলগে কাম কৰা আমাৰ কোম্পানীত তো মাতিব নহ'ল তাৰমানে গাড়ী চলাই আছোঁ তো একেবাৰে পূৰা মাতি দিম উল্টিহে কৰিব আৰু বেয়া লাগি যাব আৰু নিজৰো সেই হ'ব আৰু তেখেতৰো সেই হ'ব গোটেই আমি ইয়াত যাই আছোঁ জাগাখিনিতো কিবা এটা ভাল লাগে আৰু জাগাখিনি কিবা এটা চাল আছে আৰু আপোনাৰ ৰাস্তাটো মাজে মাজে পথাৰ এইবিলাক তো কিবা এটা আৰু ভাল লাগে আৰু এইবিলাক চাওক না এইবিলাক
খেতিও যেতিয়া ডাঙৰ হৈ উঠিব ন কেনেকুৱা ধুনীয়া লগা হ'ব এই জেগাখিনি চাওক না কি ধুনীয়া লগা হ'ব সিটাই বল ইয়া অকোৱা ৰাস্তা চাওক না এই চাওক ধানবিলাক চাওক না এটা সময়ত কিন্তু মজা লগাব হ'ব ন হাও ধান চোন কাটি নোহোৱাই কৰিছে মোৰ কি মজা লগা হ'ব বুলি ক'লো মজা লগা হৈ গুচিয়ে গ'ল মানে ধান চান কটা হৈয়ে গ'ল চাওক ন মই ধান ৰোৱা বুলি ভাবিছিলোঁ ধান চুটোৱা বুলি ভাবিছোঁ গজা বুলি ভাবিছিলোঁ এতিয়া চাওঁ যে এতিয়া এইবিলাক কাটা হৈ গৈছে তো আমি এতিয়া যাইছোঁ এতিয়া অলপমান পুখুৰী হেন এটা আছে পুখুৰীৰ পাৰ তো তাতে অলপমান ৰখি পেলাই অলপমান আৰু ৰখি পেলাই অলপমান সেই কৰি আৰু গুচি যাম আৰু অলপমান যাওঁ এতিয়া লগত তো এয়া চাওক না এয়া নাজাৰা দেখো নাজাৰা মানে কিবা এটা ভাল লাগে আৰু জেগাখিনি আহি পেলাই মই এইটো ৰাস্তাত আপোনাৰ দুবাৰকৈ আহিছোঁ দুবাৰৰ বেছি হৈ গৈছে এইটো ৰাস্তা তাৰমানে কিবা এটা আৰু ভাল লাগে ৰাস্তাটো আহি তাৰমানে অকোৱা ৰাস্তা ইফালে দি ওলাই যাব লাগে আমাৰ এতিয়া এনেকুৱা ৰাস্তা আপোনাক গোটেইখিনি মই দেখুৱাব পৰা নাই যিখিনি পাৰিছোঁ সেইখিনি দেখুৱাইছোঁ কিবা এটা ভাল লাগে আৰু ইয়াতে আহি পেলাই আপোনাৰ তো আমি যাই পামেই আৰু অলপমান আছে তো সেইখিনি জেগাত ৰখিম অলপমান আড্ডা টাইপত দিম আৰু আড্ডা টাইপ আমি কৰিম কৰি পেলাই আড্ডা টাইপত অলপমান কৰি ৰখি অলপ কৰিম কৰি পেলাই আৰু আপুনি গুচি যাম আৰু ইয়াৰ পৰা তো এইটো চাওক আমি আহি পাইছোঁ এই পুখুৰী পাৰ্কটোত তো ভাই ৰখ ইয়াতে ৰখাই কিবা এটা ভাল লাগছে না জেগা ৰখ হে আগত ৰখি জল আগত ৰখি পেলাই ৰখাই নেজানো তাতকৈ আৰু বেছি ভাল লাগে জেগা চাই থাকক তো ই আমাৰ নাওত ফাঁকাইছে তো চাব একদিন দাদা এক নেজা কি হয় কি জেগা নাম কি তোৰ বেছিমাৰি অঁ এইটো ৰাধাকৃষ্ণ মন্দিৰ নেকি হা তো এইটো বেছিমাৰি মন্দিৰ বোলে মই ইমানখিনি নাজানো এনে ফুৰিব আহিছোঁ সেইটো দেখিলোঁ ৰখি গ'লোঁ ইয়াত আপোনাৰ জেগাখিনি ধুনীয়াই আপোনাৰ চাওক গছ গছনিতে ভৰা ইয়াৰ কি উঠি থাকিবি যে পানী নাই তলত এই চাওক নাই ইয়াক চাওক নাই এটা উঠি আছে ইয়াত পানী আছে পানী নকে নাওখন উঠি থাকিলে কি হ'ব ই এনেকৈ চলাব বোলে এয়া বঠা মাৰা তুমি অলপমান বঠা মাৰা ক'ত মটৰ আছে এনেই বকি কি কথা হয় এই চাব চকা দেখুৱাইছে দেখিছেনে নাই চকা দেখুৱাইছে মটৰ লগাই দিব চকা লগাইছে তাৰমানে কি কৈছে বুজিয়ে পোৱা নাই তাৰমানে এয়া আপোনাৰ ক'ব গ'লে আমি বেটাৰী বুলিয়ে কওঁ ইয়াক ভাই বেয়া নাপাবি দেই এই সেইখন যাওঁচোন উল্টি খাইছো নপলো এখন গ'লি হা উল্টি খাইছো নপলো ছাত্ৰটো বাদ দি মই মৰিলেও মোৰ মোবাইলটো ভালে ৰাখক নাই কথা কৈ আছোঁ
পুৰা দেখছো এটা লাগে আৰু পাৰি না দাদা লাহে 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 ৰিক্সত আহিছোঁ তো ভয়ত মজা একো নাই বঢ়িয়া এই ল'ৰাই চাব ৰ'ব অলপমান কিজানি নহয় তো এয়া চাওক আহি গ'লোঁ ইয়াৰ পৰা আপোনাৰ নজৰটো চাওক না আপুনি কি ধুনীয়া পুখুৰী আপোনাৰ তো যি কি নহয় প্লেচটো অলপমান ভাল লাগিছে আপোনাৰ এই পোহৰে নাই এয়া চাওক মই পুখুৰীৰ মাজত ইমানেই লাম্বা তাৰমানে মোৰ লগৰটো তাৰমানে এই ভাস্কৰ হয় তাৰমানে ইয়াক ঢুকিয়ে নাপায় তাক ঢুকিব গ'লে তাৰমানে তাক ধৰি দেখুৱাব যাওঁ মই তাৰমানে আৰু ক'ৰবাত পৰি থাকিব লাগে আৰু তই এইখিনিতে আহিছোঁ এইখিনিতে ওলাই যি নপৰিলোঁ ওলাই পৰি গেলোঁ মানে কি কথাটো হ'ল কি তাৰমানে মই বুলিলে কথা তাৰমানে মোৰ মোবাইলটো থাকক কেনে এনে কথা এটা কৈ দিলোঁ আৰু উপায় নাই আৰু মোবাইলটো নহ'লে জীৱনটোৱে নান হৈ গৈছে আজিকালি যিহে যান্ত্ৰিক যুগ হৈছে ন মোবাইল নহ'লে একো নাই লগত তো কেনে লাগছি ভাই কচোন তই বঢ়িয়া লাগছি না তইতো নাহা কথা আহিছিল ময়ো উঠাই আনিলোঁ আৰু এইজনক আপুনি চাই লওক ভালকৈ মই এটা কথা কৈ আছোঁ এইজনৰ বিষয়ে ই মোৰ ফ্ৰেণ্ড হয় আপোনাৰ আমি একেলগে কাম কৰোঁ জব কৰোঁ আপোনাৰ ব্ৰিটেইন ইণ্ডাষ্ট্ৰি লিমিটেডত তো হেৰি ই তাৰমানে ইয়াক তাৰমানে সদায় আমি তাৰমানে মোৰ লগত আৰু এজন আছে আছিছ বোলা ল'ৰা সি মোৰ কেম্পাছমেট হয় ইয়াক তাৰমানে সদায় তাৰমানে আপোনাৰ কি কৰিব লাগে আমি গৈ তাক কাপোৰ কানি পিন্ধাই লৈ আহিব লাগে এনেকুৱা টাইপৰ তাৰমানে ই সদায় লেট তাৰমানে চাই লওক ই সদায় লেট এই মানুহটো সদায় লেট আমি গৈ কাপোৰ কানি পিন্ধিব কাৰণ তাৰপিছতহে সি কাপোৰ নিদিয়ে কি কয় গমে নাপায় গো শ্ল' বি চেফটি বোলে ই খোজকাঢ়োঁতো ইয়াৰ চেফটি মানি আছে ঠিকে আছে মানিব লাগে তাৰমানে এনেকুৱা হৈছে আমাৰ এতিয়া কোম্পানীত জব কৰোঁতো চেফটিটো ফাৰ্ষ্ট আমাৰ কাৰণে তো য'তে কি নহওক চেফটিৰ বোলা বস্তুটো মুখতে থাকে এনিটাইম বাবা যাব লাগে ফটো উঠিবা তো এয়া মই কি ক'লা এইটো জেগাটোৰ নাম বেছিমাৰি ৰাধাকৃষ্ণ মন্দিৰৰ ঠাই পাইছিলোঁ তো ইয়াত আপোনাৰ তোমাৰ নামটো কি চাহিল আলী আৰু আপোনাৰ দাদাৰ ভৱেশ এখেতৰ নাম ভৱেশ এখেতৰ নাম চাহিল আলী তো ইয়াত পালোঁ এইটো পুখুৰীটো যে আছে যে কিবা মাছা যি নহয় ৰাজহুৱা পুখুৰী নেকি এইটো ৰাজহুৱা মানে কমিটি মানে এই মন্দিৰটো কমিটি মাছা যি আছে ইয়াতে থাকে ন যাওঁ এতিয়া আৰু এনে চালোঁ ঠাইখিনিতে তো এই দাদাহঁতক লগত ভাইটিক লগ পালোঁ তো এনে কথা বতৰা হ'ল পাতিলোঁ আৰু বেছি নাই অলপমান আৰু তো মোৰ এটা চেনেল আছে মানে সেইটো কাৰণে ভিডিঅ' বনাই আছোঁ এমাজন ব্লগছ ক্লিপছ তুমি চাৰ্চ কৰি পাবা নতুন চেনেল তাৰমানে এইটো যাত ট্ৰাই কৰিব ওলাইছোঁ আৰু তাৰমানে দাদা অকল আপোনালোকে চেনেলটো চাব আৰু দাদা ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো ধন্যবাদ এতিয়া মই যাওঁ দিয়া অলপমান ভাইটিৰ কথাটো শুনিব আৰু মোৰ অলপমান সেই ভাইটিৰ কথাটো আৰু ৰাখিব আৰু তো ভাইটি ধন্যবাদ তো যাবা তুমি তো দাদা যাওঁ আজিলৈ